শ্রীমদ্ভাগবত পাঠ দশম স্কন্ধ বকাসুৰ আৰু বৎসাসুৰ বধ দ্বিতীয় ভাগ দুলৰী। দামুৰী ৰজাকে পুহিলো কাদিল, কৃষ্ণে দেখিলত পাছে, বলাই তই ইংগিতে দেখায়া নচলে, গৈলা হৰি তাৰ কাছে। লাঙ্গুলে সহিতে পাছ দুয়ো ভৰি, ধৰি তাক চক্ৰপাণি, পাক ফুৰাই আনি কপিঠক লাগি, পঠাইলন্ত মেলিহানি। দৈত্য প্ৰাণ চাৰি কপিঠক পাৰি, পৰিলয়া সি মাটিত, গোপ শিশু গণে কৃষ্ণক প্ৰশংসই, মনত হুয়া বিস্মিত। এহি মতে তুইত কৃষ্ণ আদি দেৱ, বৎসয় সুৰ কমাৰি, মুখ্য বৎস পাল হুয়া দুয়ো ভাই, ফুৰন্ত দামুৰী চাৰি। ইৰাম সমস্তে বচক প্ৰিয়াইলন্ত পানী, নমায়া নদীত পাছে, গোপ শিশু গণে দেখৈ গয়া তুইত, মহাজন্তু এক আছে, ব্ৰজৰ সন্ধানে পৰ্বত শিখৰ, যেন পৰি আছৈ খহি, বকৰূপ ধৰি দুৰ্বাৰ দানৱে, চুম্পি আছৈ তৈত বহি, তীক্ষ্ণ তৰ থুন্ত দেখি শিশু গণে, ভয়ে কাম্পে তৰ তৰি, বকে খেদি আহি কৃষ্ণক গিলিলে, চাম্প দিয়া থুমথে ধৰি। ইৰাম হেন দেখি পাছে গোপ শিশু গণে, যেন গৈল সবে মৰি, প্ৰাণ বিনে যেন তনু কিছুনো, তা সম্বাদো তেনে হৰি।